টিবি পেশেন্টৰ বিষয়ে আপোনালোকে হয়তো থুলমূলকৈ ক'ৰবাত নহয় ক'ৰবাত সকলোতে গমেই পায় বা ভিডিঅ'বোৰো দেখিছে। এতিয়া কথাটো হৈ গ'ল, এতিয়া বৰ্তমান গভৰ্ণমেণ্টে BCG ভেকচিন, যিটো নেকি সাধাৰণতে টিবি পেশেন্টৰ ক্ষেত্ৰত দিয়া হয়, তাৰ সলনি অন্য এটা ভেকচিন আৰম্ভ কৰিছে, যিটোৰ নাম হৈছে BPal। এই BPalটোত কি থাকে, কিয় দিবলগীয়া হৈছে, এই বিষয়ে এই ভিডিঅ'টোত সকলোবোৰ জনাম। যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে নিশ্চয় শেষলৈকে ভিডিঅ'টো চাব, আৰু যদি ভাবে যে ভিডিঅ'টো ইউজফুল হয় বুলি তেতিয়াহ'লে টিবি পেশেন্টৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। টিবি যিটো হয় সেইটো সাধাৰণতে মাইকোবেক্টেৰিয়াম টিউবাৰকুলাৰিৰ কাৰণে হয়। এতিয়া কথাটো হৈ গ'ল, এইখিনি সবিশেষ দিবলৈ মই আজি এই ভিডিঅ'টোত নাযাওঁ, কিন্তু BCG যিটো ভেকচিন হয় সেইটো সাধাৰণতে ডটছ প্ৰগ্ৰেমৰ আণ্ডাৰত গভৰ্ণমেণ্টে একোজন টিবি পেচেণ্টক ট্ৰিটমেণ্ট চলাই আহিছে ফ্ৰীতে। এতিয়া কিন্তু দেখা গৈছে যে সেনেকুৱাবোৰ পেচেণ্টৰো সেই ভেকচিনেশ্যনটো কাম নকৰা হৈ গৈছে। তাৰ কাৰণে BPal ইণ্ট্ৰডিউচ কৰিছে, যিটোৰ ফুল ফৰ্ম হৈছে যিটো আমাৰ বেটা কুইনিন বুলি কোৱা হয়, বেটা কিউৰিন আৰু যিটো PA সেইটো কোৱা হয় প্ৰিট'মেনিন, আৰু যিটো L ষ্টেণ্ডছ ফৰ লিনেঞ্জলিড। তো এইকেইটা আচলতে কম্বিনেশ্যনতে BPal ভেকচিনেশ্যনটো ষ্টাৰ্ট কৰিছে, আৰু এইটো সাধাৰণতে 6 মাহলৈকে দিয়া হয়। যেনেদৰে BCG ভেকচিনটো 6 মাহৰ কাৰণে সাধাৰণতে দিয়া হয়, তেনেকুৱাকৈ এইটোও দিয়া হয়, আৰু কেতিয়াবা কিছুমান পেচেণ্টৰ ক্ষেত্ৰত এবছৰ বা তাতকৈও বেছিও সাধাৰণতে দিবলগীয়া হয়। এতিয়া কথাটো হৈ গ'ল, এইটো কিয় আহি পৰিছে? এনেকুৱা সাধাৰণতে কণ্ডিশ্যন আহিছে কাৰণ আমি সাধাৰণ কিছুমান জ্বৰতো এণ্টিবায়'টিক, বহুত হেভি এণ্টিবায়'টিক খাই দিওঁ, যাৰ কাৰণে আমাৰ বডিৰ যিটো দেহৰ প্ৰতিৰক্ষা ক্ষমতা এটা ডাঙৰ বেমাৰৰ কাৰণে হ'ব লাগে সেইটো বহুত পৰিমাণে কম হৈ যায়, যাৰ কাৰণে এইটো ছাপৰ্ট নকৰে। তো সেইকাৰণেই এইটো এটা নতুন প্ৰগ্ৰেম বা নতুন ভেকচিনেশ্যন, যিটো BPal বুলি কোৱা হয়, গভৰ্ণমেণ্টে ষ্টাৰ্ট কৰিছে। গতিকে আপোনালোকে নিশ্চয় নিজেও চাব পাৰে, আৰু যদি ভাবিছে যে পেচেণ্টটো ঠিক হোৱা নাই তেতিয়াহ'লে এই বিষয়ে হয়তো আপোনালোকৰ চিকিৎসককো জনাব পাৰে। আৰু এনেকুৱা সাধাৰণতে ট্ৰিটমেণ্টবোৰ এজন অভিজ্ঞ চিকিৎসকৰ আণ্ডাৰতে কৰাব লাগে। মই জাষ্ট এই ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকে সতৰ্ক হওক আৰু নিজেও জানে। তো যদি ভাবে ভিডিঅ'টো আপোনালোকৰ কাৰণে ইউজফুল হৈছে তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈও ইউটিউবত নাপাহৰিব। আৰু মই সাধাৰণতে ইনষ্টাগ্ৰামত সৰুকৈ তেনেকৈ কিছুমান শ্বৰ্টছ দি থাকোঁ হেল্থ ৰিলেটেড, যদি ইচ্ছা কৰে তেতিয়াহ'লে তাতো চাব পাৰে। তো আজিলৈ আহিছোঁ, বাই বাই।